আপোনালোকে ভিডিঅ'টোত লক্ষ্য কৰিছে যে এগৰাকী মহিলা আৰু এজন পুৰুষে এখন বিচনাত শুই আছে। এইখিনিলৈকে ঠিকে আছে, কিন্তু আপোনালোকে কাহিনীটো জানিলে আচৰিত হৈ উঠিব যে যিগৰাকী মহিলাৰ লগত শুই আছে সেইগৰাকী আচলতে পুৰুষজনৰ ভনীয়েক। কিন্তু ভনীয়েকৰ লগত শুৱা কথাটো কোনো ডাঙৰ কথা হ'ব নোৱাৰে। কিন্তু আপোনালোকে এই কাহিনীটো জানিলে আচৰিত হৈ উঠিব যে যিগৰাকী আৰু এই শুই থকা সময়তে এগৰাকী মহিলা অৰ্থাৎ হালধীয়া কাপোৰ পিন্ধা মহিলা এগৰাকী ৰুমটোৰ ভিতৰলৈ সোমাই আহিছে। আৰু সেই সোমাই অহাৰ পিছতে এক উত্তপ্ত পৰিস্থিতি আৰম্ভ হয়। কাহিনীটো আচলতে এনেকুৱা ধৰণৰ, যিগৰাকী মহিলাৰ লগত পুৰুষজনে শুই আছে সেই মহিলাগৰাকী হ'ল পুৰুষজনৰ পাতি লোৱা ভণ্টী, আৰু এই ভণ্টীৰ লগতেই অবৈধ কাৰ্য লিপ্ত আছিলে মহিলাগৰাকী। সেই সময়তে যিগৰাকী মহিলা সোমাই আহিলে সেইগৰাকী মহিলা পুৰুষজনৰ পত্নী আছিলে, আৰু পত্নীগৰাকী কিবা এটা কামত বাহিৰলৈ গৈছিল, অৰ্থাৎ ঘৰৰ পৰা বাহিৰলৈ গৈছিল, আৰু এই বাহিৰলৈ যোৱাৰ সময়তেই সেই পাতি লোৱা ভণ্টীগৰাকীৰ লগত পুৰুষজনে অবৈধ কাৰ্য লিপ্ত আছিলে, আৰু লিপ্ত থকা সময়তেই পুৰুষজনে আহি মহিলাগৰাকীয়ে আহি দুয়োকে হাতেলতে ধৰা পৰে। আৰু তাৰপিছতে ভিডিঅ' লাইভ কৰিবলৈ কয়, তাৰ মহিলাগৰাকীৰ লগত যিসকল লোক আহিছিলে তাক লাইভ কৰিব দিয়ে, আৰু লাইভ কৰাৰ পিছতে এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়। আপোনালোকক মই সম্পূৰ্ণ ভিডিঅ'টো দেখুৱাই দিম, কিদৰে মহিলাগৰাকীয়ে নিজৰ স্বামী আৰু মহিলাগৰাকীক মাৰিছে, আপোনালোকক সম্পূৰ্ণ দেখুৱাই দিম। আচলতে এনেকুৱা ধৰণৰ কিয় হয় যে নিজৰ পাতি লোৱা ভণ্টী, নিজৰ পাতি লোৱা দাদা, নিজৰ পাতি লোৱা ভণ্টীৰ লগত আজিকালি এই অবৈধ কাৰ্যবিলাক কিয় হৈ আছে? আজিকালি এই সম্বন্ধবিলাকৰ ওপৰত যে মানুহৰ বিশ্বাস নোহোৱা হৈ গৈছে, কাৰণ এইটোৱে যে পাতি লোৱা ভণ্টী বুলি মানুহৰ আগত চিনাকি দি অবৈধ কাৰ্যত লিপ্ত হয়। অকল এইটোৱে কাহিনী নহয়, এনেকুৱা ধৰণৰ বহুত কাহিনী আছে যে ভণ্টী বা বাইদেউ, দাদা আদি পাতি লোৱাৰ লগত বিভিন্ন সময়ত অবৈধ কাৰ্যসমূহ তেওঁলোকে লিপ্ত কৰি হয়। এয়াই নহয় যে পাতি লোৱা দাদা, ভাইটি আদিৰ লগত নিজৰ বাৰ্থডে আহে, বাৰ্থডেটো বিভিন্ন ধৰণৰ ৰুমত চেলিব্ৰেশ্যন কৰিব যায়, আৰু সেই চেলিব্ৰেশ্যন কৰাৰ সময়তে অবৈধ কাৰ্য লিপ্ত হোৱা আমি বিভিন্ন সময়ত দেখি আহিছোঁ। আজিও এই কাহিনীটো এক ব্যতিক্ৰমী নহয়। নিজৰে পাতি লোৱা ভনীয়েকৰ লগত অবৈধ সম্পৰ্ক পুৰুষজনৰ। আচলতে এনেকুৱা কাহিনীবিলাকক বা এনেকুৱা ধৰণৰ ঘটনাবিলাকক আপুনি কি বুলি ক'ব, আমাক কমেণ্ট কৰি জনাবলৈ নাপাহৰিব।